আজিৰ কাহিনী লক্ষ্মীনাথ বেজবৰুৱাৰ দীঘল ঠেঙীয়া। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন গাঁৱত এজনী বুঢ়ী আছিল। বুঢ়ীজনীয়ে এজাক গৰু পুহিছিল। গৰুৰ গাখীৰ বেছি কোনোমতে টুক টাককৈ খাই আছিল। বুঢ়ীজনী শোৱা ঘৰটো বৰ পুৰণি আছিল। ঘৰটোৰ খেৰবোৰ উবলি গৈছে। বৰষুণ দিলে ঘৰৰ ভিতৰতে পানী পৰে। এদিন ডাৱৰীয়া ৰাতি বুঢ়ীজনীয়ে খাই বৈ উঠি শুবলৈ গ'ল। শুবলৈ যাওঁতে বুঢ়ীজনীয়ে ক'লে, হে প্ৰভু, দীঘল ঠেঙীয়াই নাপাই যেন। এই বুলি বুঢ়ী চাঙত উঠি শুই থাকিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী শুবলৈ বাট চাই আছিল। এনেতে এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰুৰ জাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰে দুয়ো বুঢ়ীয়ে কোৱা কথাষাৰ শুনিলে, কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে। এতিয়াহে বিপদত পৰিলো। দীঘল ঠেঙীয়া বা কি বস্তু? এতিয়াহে বিপদত পৰি যেন পাওঁ। এই দীঘল ঠেঙীয়া বা কি বস্তু? বুঢ়ীৰ ভাত ঘুমটি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, কোনটো গৰু ভাল কোনটো বেয়া এন্ধাৰে মুন্ধাৰে কেনেকৈ চিনিম? এতেকে যিটো গৰুৱে টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে থিৰ কৰি সি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিল আৰু বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতে বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াই মোক পালে। এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিল। বাঘে তাক দীঘল ঠেঙীয়াই ভালকৈ পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে। আজি মোক সঁচাকৈ দীঘল ঠেঙীয়াই পালে। দুয়োকে দীঘল ঠেঙীয়া বুলি ভাবি ভয়তে ততমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতে চোৰে মৰো জীওকৈ বাঘৰ গলধনটোত মোটোকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, খাৰ মোটোকাহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেঙুৰত হাত পৰিল। বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি মাটিত বাগৰি পৰিল। কিন্তু সি বাঘৰ নেঙুৰডাল ইমান ব্ৰজলেপ মুঠিৰে ধৰিছিল যে নেঙুৰডাল চোৰৰ হাতৰ মুঠিতে ছিঙি ৰল। বাঘে লৰ মাৰি হাবিৰ ভিতৰলৈ সোমাই গ'ল। সি হাবিৰ ভিতৰৰ পৰা অলপ উশাহ লৈ ভাবিলে, মোক খাৰ মোটোকাই নহয়, টেপা কৰাহে পাইছিল। ইফালে চোৰে হাতত নেঙুৰডাল পিটিকি পিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, সেইডাল বাঘৰহে নেজ। এতিয়া তাৰ ভয় লাগিবলৈ ধৰিলে। এয়া কি হ'ল? এয়া দেখোন বাঘৰ নেজ। মই গৰু চুৰ কৰিব আহি বাঘৰ পাল্লাতহে পৰিলো। ৰাতি তেতিয়া ভালেমান আছিল। সেই দেখি সি ৰাতিটোৰ বাকী দুখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল। ইফালে বাঘে
হাবিত সোমাই তাক পেপা কৰাই পোৱা কথাষাৰ তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক'লে। সিহঁতে গুণি গাঁঠি থিৰ কৰিলে যে এইটোতো বৰ লাজৰ কথা। আমি বনৰ ৰজা, আমাৰ লগৰীয়া ভাই ৰজা এজনক পেপা কৰাই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কৰাই পোৱা আমাৰ ভাইৰ মাথোন নেজডালহে গৈছে, কিন্তু আমাৰ অপমানত নাক কাণ শুপাই যাব। আৰু বাহিৰেও পেপা কৰা বুলি যদি কোনো জন্তু আমাতকৈ বলি হৈ ওলায়, তেন্তে আমি ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিমগৈ। সেই দেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কৰাৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত বুলি ভাবিলে। দুকুৰিমান বাঘে পেপা কৰাক বিচাৰি চলাত লগালে, কিন্তু কতো সিহঁতে পেপা কৰাক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিল। সি পেপা কৰাক তাত বহি থকা দেখিলে। সেইটো পেপা কৰা বুলি আঙুলিয়াই দেখুৱাই ক'লে, তই গছত উঠি আছ, আমাৰ বন্ধুৰ নেঙুৰ ছিঙি তই গছত উঠি আছ। তোক আজি সুদাই নেৰো। বন্ধুসকল, এইফালে চোৱা, পেপা কৰা আমৰ গছত উঠি আছে। ইয়াক আজি সুদাই নেৰো। আমাৰ বন্ধুৰ নেঙুৰ ছিঙিছে, পিছলৈ আমাৰো ই নেঙুৰ ছিঙিব। এই বুলি কোৱাৰ পিছত আটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। চোৰটোৱে গছৰ পৰা নামি অহা নাছিল। বাঘেও গছৰ ওপৰত উঠিব নোৱাৰি বৰ বিপাঙত পৰিল। সিহঁতে ভাবি চিন্তি এটা বুদ্ধি সাজিলে। পেপা কহৰাক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, এইদৰে উঠি উঠি ওখ হৈ গল। চোৰে ভাবিলে যে এতিয়াহে সৰ্বনাশ, মই কি কৰো এতিয়া? বাঘেটো মোক খাই পেলাব। মইতো জানি বুজি বাঘৰ নেঙুৰ চিঙা নাই, মইতো গৰু চুৰ কৰিবলৈহে আহিছিলো। ভগৱান, মোক বচোৱা, কিবা এটা উপায় দিয়া। চোৰেও এটা ভয়ে ভয়ে বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপা কহৰাই পোৱা বাঘটো আছে। সেই নেগুৰ সৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, সৰা চাবি, সৰা চাবি, এইবাৰ তোৰ কাণখন নিব লাগিব। নেগুৰ চিঙা বাঘটোৱে ভাবিলে, আকৌ পেপা কৰাই আনবোৰক এৰি মোকহে ধৰে নেকি? ইয়াকে ভাবি সি সুতি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থল থল কৰি মাটিত সৰি পৰিল। ঐ, আমাকো পেপা কৰাই পালে, পলোৱা 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 পলোৱা। এই বুলি কৈ বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গল। চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে। কিন্তু হাতত ধৰা বাঘৰ নেজডালটো সি এতিয়াও মুঠি মাৰি ধৰি ৰাখিছিল। তাক তেতিয়াহে এৰি দিলে যেতিয়া সি নিজৰ দেহটো চুই নিশ্চিত হল, মই এতিয়াও জীয়াই আছো। গাঁৱলৈ উভতি গৈ সি নিজৰ বন্ধু বান্ধৱ পৰিয়ালক সকলোকে এই অভিজ্ঞতাৰ কথা ক'লে। তেওঁৰ কাহিনী শুনি সকলোৱে লাহে লাহে হাঁহিলে। চোৰৰ চকুত ভয়ৰ ছাঁ স্পষ্ট আছিল। তাৰ পিছৰ দিনৰ পৰাই সি চুৰিকেই নহয়, দুয়ো ঠেং একেলগে আগত নেদেখাকৈ এফুটো নচলে। সি এটা সহজ সৰল কৃষকৰ জীৱন বাছি ললে। গাঁওবাসীয়ে তাৰ সলনি মন আৰু সাহসিকতাৰ প্ৰশংসা কৰিলে। ইফালে বাঘবোৰৰো মাজতো এক বিশেষ খবৰ বিয়পি পৰিল। পেপা কহৰা নামৰ এক ভয়ংকৰ প্ৰাণীৰ আৱিৰ্ভাৱ হৈছে। বনৰ ভিতৰত সকলোৱে জানে এইজন পেপা কহৰা, যিজনে বাঘৰ নেজ
মুঠি মাৰি উলিয়াই ল'ব পাৰে। সি নিশ্চিতভাৱে এজন বলিৱান অলৌকিক শক্তিৰ অধিকাৰী। তাৰ পাছৰ দিনবোৰত বাঘবোৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। তেওঁলোকে ভাবিলে, যিজন পেপা-কৰা গছৰ ওপৰত থাকিলেও সকলো পিঠিৰ পৰা বাগৰি পৰি যায়, তেনে প্ৰাণীক সন্মান দিব লাগিব। বুঢ়ীও নিজৰ গৰুকেইটাৰ লগত সুখেৰে থাকিল। আৰু দীঘল ঠেঙীয়া বুলি কৈ তাই নিজেই নহয়, গাঁওখনেও এখন নতুন লোককথাৰ জন্ম